গুড মৰ্নিং হাই গাইজ মই ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ এতিয়া 9টামান বাজিছে ইয়া আমি লক্ষীপুৰ টাউনত যাই আছোঁ আৰু তো চাউতে বছৰ পাৰ হৈ যায় মানে 2021 চন গ'ল তো আমাৰ 22 চনে পৰিল এয়া মোৰ 2022 চনৰ ফাৰ্ষ্ট ব্লগ তো আমি মন্দিৰত যাম আৰু লক্ষীপুৰ টাউনৰ শিৱ মন্দিৰ তাতে যাই আছোঁ বলকচোন মোৰ লগত আপোনালোকক মন্দিৰটোকো দেখাই দি দিওঁ মোৰ লগতে মই মানে তাতে দৰ্শন কৰিব যাওঁ আপোনালোককো দেখাই দিম তো আৰু তাৰ লগতে দেৰিকৈ হ'লেও নতুন বছৰৰ আপোনালোকক মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা জনালো তো আশা কৰোঁ আপোনালোকৰ আহিব লগা দিনবোৰ যেন বহুত সুখেৰে হয় তাকে কামনা কৰিলো এয়া ইফালেদি নাযাওঁ আমি ইফালে চিধা যাম মানে লক্ষীপুৰ টাউনটো আজি নেদেখাওঁ বাৰু কেতিয়াবা দেখাম আহিলে লক্ষীপুৰ টাউনটো মানে সপ্তাহত দুবাৰ বজা হয় সোমবাৰ আৰু শুকুৰবাৰ আমি লক্ষীপুৰ টাউনত আহি পালোঁ তো লক্ষীপুৰ টাউনটো বহুত ডাঙৰ মানে আজিতো নেদেখাওঁৱে তো আজি আমি ইফালেদি যাই আছোঁ এই গেটটো যে দেখিছে নহয় আমি সিফালেদি যাম আৰু তো তিনিআলি তো বলকচোন মোৰ লগত আমি মন্দিৰ আহি পালোঁ তো আগতে আমি পূজাটো কৰিলোঁ পিছত আপোনালোকক ভালদৰে চাৰিওফালে দেখাই দি দিম দেই তো মানে মই এই মন্দিৰত আগতো এবাৰ আহিছিলোঁ তো এইবাৰ লগত মোৰ দুবাৰ হ'ল অহা আৰু কি তো ইফালে চাইড দি ৰাস মেলাও হয় তো সেই চাইডটো আপোনালোকক দেখাই দি দিম মই তো আগতে পূজাটো কৰোঁ পিছত আপোনালোকক লগ পাই আছোঁ ইয়া মোৰ পূজা কৰা হ'ল তো বলকচোন আপোনালোকক ৰাস মেলাটো কোনখিনি ৰাস মেলা হয় সেইটো ঠাইখিনি দেখাই দি দিম আৰু তো মোক বহুত ভাল লাগিল ইয়াতে আহি শান্তি লাগিল তো আপোনালোকেও আহিব এইখন মন্দিৰত লক্ষীপুৰ টাউনৰ ওচৰে হয় আৰু এয়া চাওক এইখিনি ঠাইতে ৰাস মেলা হয় আৰু তো সৰুকৈ পাতে তো মন্দিৰৰ কাষতে আৰু তো ইফালেদি বলকচোন অকণমান তো নদীটো দেখাই দি দিওঁ এয়া মন্দিৰটো তো মন্দিৰৰ পিছফালে আছোঁ আৰু আমি তো মন্দিৰটোতো ইফালেদি আছে না তো এইয়া ইফালে ঘাটটো আৰু এয়া মানে মই নদীৰ কাষে কাষে খোজকাঢ়ি আছোঁ আৰু আপোনালোককো দেখুৱাই দি আছোঁ মন্দিৰটো ইফালে ছাইডত দি আছে তো কাষত নদী আৰু এইয়া মন্দিৰটো ইফালেদি আৰু ছাইডত মানে নদীটো আৰু ইমান ধুনীয়া ন ঠাইখন আৰু আপোনালোকে ভাবি আছে কি জানে মনতে মানুহ কিয় নাই তো আমি মানুহ মানে ইয়াৰ সদায় হয় সোমবাৰে বেছিকৈ মানুহ হয় আৰু তো আমি 12টা মানত আহি পাইছোঁ না তাৰ কাৰণে তো 12টাৰ পিছত ইয়াৰ কিটো বন্ধ কৰি দিয়ে বোলে গেটটো মানে মন্দিৰটো আৰু তো আৰু সন্ধিয়া সময়ত মানে ইয়াতে সদায় আৰতি হয় আৰু তো এতিয়াতো বন্ধ কৰিব 12টাৰ পিছত আৰু সন্ধিয়া টাইমত আৰতি হ'ব আৰু কি তো এয়া হনুমান মন্দিৰ আছে আৰু ওচৰতে তো ইয়াত এইখন মন্দিৰ মানে 200 বছৰ হ'ল তো এইবাৰ শিৱৰাত্ৰি টাইমত বহুত মানুহ হয় ইয়াতে তো চাবলগীয়া আৰু তো এইবাৰ শিৱৰাত্ৰি টাইমত মই ইয়াত মন্দিৰত আহিম বুলি ভাবিছোঁ ভালে থাকিলে মই ইয়াৰ এটা ব্লগ দিম আৰু ইয়া চাওকচোন বান্দৰটো মানে মন্দিৰৰে বান্দৰ আৰু ইয়াতে আহি আছে তো তাকো মই অলপমান উঠাই ৰাখিলোঁ আজিৰ ভিডিঅ'টো এইখিনিয়ে আৰু তো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ যদি মোৰ ভিডিঅ'টো কোনোবা চাই আছে তো ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটা টিং কৰি বজাই দিব দেই তো বাই বাই